ওয়েলকাম টু কুইক ষ্টাডি ফৰ জব। কেনে আছে আপোনালোক? আশা কৰোঁ ভালে আছে। আজি আমি আলোচনা কৰিম কম্পিউটাৰ এৱাৰনেছৰ ওপৰত। বিভিন্ন ধৰণৰ এক্সামসমূহত যেনে SSC MTS, CHSL CGL বা IBPS PO ক্লাৰ্কত অহা প্ৰিভিয়াছ কুৱেশ্যনছৰ ওপৰত। এনেকুৱা কুৱেশ্যনসমূহ আলোচনা কৰা এটাই উদ্দেশ্য, যদি আমি লাষ্ট 10 ইয়াৰ্ছ এক্সাম পেপাৰ্ছবিলাক এনালিচিছ কৰোঁ তেতিয়া আমি ছেম টাইপৰ কুৱেশ্যনবিলাক ৰিপিট হোৱা দেখিবলৈ পাইছোঁ। SSCত অহা কুৱেশ্যনটো IBPSত ৰিপিট হৈছে, IBPSত অহা কুৱেশ্যনটো ষ্টেট লেভেল এক্সামসমূহত ৰিপিট হৈছে। চ' তেনেকুৱা ছেম কেটেগৰী কুৱেশ্যনবিলাক আমি ৰিপিট হোৱা দেখিবলৈ পাইছোঁ। চ' আমি ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। IC ইজ মেড আপ অফ বা ইণ্টিগ্ৰেটেড চাৰ্কিট কিহেৰে নিৰ্মিত? ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি, চিলিকন। নেক্সট কুৱেশ্যন, টাইম শ্বেয়াৰিং বিকেম পচিবল ইন হোৱাট জেনেৰেশ্যন অফ কম্পিউটাৰ? টাইম শ্বেয়াৰিং মানে এটা পাৰ্টিকুলাৰ কম্পিউটাৰ বিভিন্ন ধৰণৰ ইউজাৰ্ছে মানে বেলেগ বেলেগ ঠাইৰ পৰা অপাৰেট কৰিব পাৰে। এই ছিষ্টেমটোক টাইম শ্বেয়াৰিং বুলি কোৱা হয়। এইটো কোনটো জেনেৰেশ্যনৰ কম্পিউটাৰত পচিবল হৈছিল? অপশ্যন বি, ছেকেণ্ড জেনেৰেশ্যন। হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাষ্টেষ্ট টাইপ অফ কম্পিউটাৰ? ফাষ্টেষ্ট টাইপ অফ কম্পিউটাৰ কোনটো হয়? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি, ছুপাৰ কম্পিউটাৰ। ছুপাৰ কম্পিউটাৰটো হ'ল ফাষ্টেষ্ট টাইপ অফ কম্পিউটাৰ। নেক্সট কুৱেশ্যন, স্পীড অফ ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ ৱাজ ইন? ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰৰ স্পীডটো কি আছিলে? মাইক্ৰ'ছেকেণ্ড। অপশ্যন ডি, মাইক্ৰ'ছেকেণ্ড। নেক্সট কুৱেশ্যন, নেম দ্য ফাৰ্ষ্ট জেনেৰেল পাৰপাছ ইলেক্ট্ৰনিক কম্পিউটাৰ? ফাৰ্ষ্ট জেনেৰেল পাৰপাছ হিচাপে ব্যৱহৃত হোৱা ইলেক্ট্ৰনিক কম্পিউটাৰটোৰ নাম হ'ল অপশ্যন চি, ইউনিভেক। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট কম্পিউটাৰ হুইচ প্ৰভাইড ষ্ট'ৰেজ? ষ্ট'ৰেজ প্ৰভাইড কৰা প্ৰথম কম্পিউটাৰটো কি? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, EDSAC, EDSAC। নেক্সট কুৱেশ্যন, ডেস্কটপ এণ্ড পাৰ্চনেল কম্পিউটাৰ আৰ অলছ' ন'ন এজ? ডেস্কটপ আৰু পাৰ্চনেল কম্পিউটাৰবোৰক কি বুলি কোৱা হয়? অপশ্যন ডি, এনচাৰ হ'ব মাইক্ৰ' কম্পিউটাৰ। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট জেনেৰেশ্যন কম্পিউটাৰ ইউজড ডেছ লেংগুৱেজেছ? প্ৰথম জেনেৰেশ্যনত কম্পিউটাৰত কি লেংগুৱেজ ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, মেচিন। নেক্সট কুৱেশ্যন, দ্য থাৰ্ড জেনেৰেশ্যন কম্পিউটাৰ ৱেৰ মেড উইথ? থাৰ্ড জেনেৰেশ্যন কম্পিউটাৰবিলাক কিহেৰে বনোৱা হৈছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন চি, ইণ্টিগ্ৰেটেড চাৰ্কিটছ। নেক্সট কুৱেশ্যন, চিপ ইজ এ কমন নিকনেম ফৰ? চিপটো কিহৰ নিকনেম হয়? ইয়াৰ এনচাৰ হ'ব অপশ্যন চি, ইণ্টিগ্ৰেটেড চাৰ্কিটছ। নেক্সট কুৱেশ্যন, এ কম্পিউটাৰ কেন নট পাৰফৰ্ম হুইচ অফ দ্য ফলোয়িং ফাংচনছ? এটা কম্পিউটাৰে তলত দিয়া কোনটো ফাংচন পাৰফৰ্ম কৰিব নোৱাৰে? ইয়াতে অপশ্যন আছে এ, এডিশ্যন, ছাবট্ৰেকশ্যন, বেক এ কেক এণ্ড ডিভিজন। ইয়াৰ এনচাৰটো হ'ব বেক এ কেক। এইটো আমি সকলোৱে জানো, কম্পিউটাৰ এটাই কেক এটা বনাব নোৱাৰে। ইণ্টাৰেষ্টিং কুৱেশ্যন, এই কুৱেশ্যনটো IBPS 2015ত আহিছিল। নেক্সট কুৱেশ্যনটো লৈছোঁ, এ কালেকশ্যন অফ আনপ্ৰচেছড আইটেম ইজ? এ কালেকশ্যন অফ আনপ্ৰচেছড আইটেমটো হ'ল অপশ্যন এ, ইনফৰমেশ্যন। নেক্সট কুৱেশ্যন, ALU ষ্টেণ্ডছ ফৰ? ALUৰ ফুল ফৰ্মটো কি হ'ব? এৰিথমেটিক লজিক ইউনিট। এৰিথমেটিক লজিক ইউনিট ইজ দ্য ফুল ফৰ্ম অফ ALU. নেক্সট কুৱেশ্যন, দ্য মেইন চাৰ্কিট বৰ্ড ইন দ্য কম্পিউটাৰ ডেট কানেক্টছ দ্য পাৰ্ট অফ দ্য কম্পিউটাৰ? কম্পিউটাৰৰ মেইন চাৰ্কিট বৰ্ডৰ লগত বেলেগ পাৰ্টবিলাক যে সংযোগ হৈ থাকে, সেই মেইন চাৰ্কিট বৰ্ডখনৰ নাম কি? ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ, মাডাৰ বৰ্ড। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ব্ৰেইন অফ দ্য কম্পিউটাৰ কল্ড? কম্পিউটাৰৰ কোনটো পাৰ্টক ব্ৰেইন বুলি কোৱা হয়? CPU, চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং গ্ৰুপছ কনচিষ্ট অফ অনলি ইনপুট ডিভাইচেছ? তলত দিয়া কোনকেইটা ডিভাইচ অকল ইনপুট ডিভাইচ হয়? ইয়াৰ এনচাৰটো হ'ব মাউচ, কিবৰ্ড, স্কেনাৰ।
অপশ্যন ডি মাউচ কিবোর্ড স্ক্যানার হল ইনপুট ডিভাইস নেক্সট কুৱেশ্যন হুইচ অফ দিছ ইজ এ পইণ্টিং এণ্ড ড্ৰ ডিভাইচ এই ডিভাইচ কেইটাৰ ভিতৰত কোনটো ডিভাইচ পইণ্টিং আৰু ড্ৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰ এনসাৰ হ'ব অপশ্যন এ মাউচ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ নট এ হাৰ্ডৱেৰ ইয়াৰে কোনটো হাৰ্ডৱেৰ নহয় ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি জাভা জাভা ইজ এ সফটৱেৰ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ভিডিঅ' কেপচাৰিং ডিভাইচ ইয়াৰে কোনটো ভিডিঅ' কেপচাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰ এনসাৰ হ'ব অপশ্যন এ ৱেব কেম হ'ল এটা ভিডিঅ' কেপচাৰিং ডিভাইচ নেক্সট কুৱেশ্যন হোৱাট টাইপ ডিভাইচেছ আৰ কম্পিউটাৰ স্পীকাৰ অৰ হেডফোনছ কম্পিউটাৰত ব্যৱহাৰ কৰা স্পীকাৰ আৰু হেডফোনবিলাক কি টাইপৰ ডিভাইচ ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি আউটপুট নেক্সট কুৱেশ্যন স্পীড অফ দ্য লাইন প্ৰিণ্টাৰ ইজ লিমিটেড বাই দ্য স্পীড অফ লাইন প্ৰিণ্টাৰৰ স্পীডটো কিহে লিমিট কৰে ইয়াৰ এনসাৰ হ'ব অপশ্যন এ পেপাৰ মুভমেণ্টছ নেক্সট কুৱেশ্যন দ্য ডেছ মে অলছ' কল দ্য স্ক্ৰীন অৰ মনিটৰ কিহক স্ক্ৰীন বা মনিটৰ বুলিও কোৱা হয় ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি ডিছপ্লেক স্ক্ৰীন বা মনিটৰ বুলিও কোৱা হয় নেক্সট কুৱেশ্যন USB ৰেফাৰ্ছ টু USB হ'ল এটা কি হ'ব ষ্ট'ৰেজ ডিভাইচ নে প্ৰচেছৰ নে এ পৰ্ট টাইপ বা এ চিৰিয়েল বাছ ষ্টেণ্ডাৰ্ড ইয়াৰে সুইটেবল এনসাৰটো হ'ব এ পৰ্ট টাইপ ডিভাইচ ফাৰ্ষ্ট কম্পিউটাৰ মাউচ ৱাজ বিল্ড বাই কম্পিউটাৰ মাউচটো কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ এনসাৰ হ'ব অপশ্যন এ ডগলাছ এঞ্জেলবাৰ্ট নেক্সট কুৱেশ্যন ডেছ প্ৰিণ্টাৰ কেন নট প্ৰিণ্ট মোৰ দেন ওৱান কেৰেক্টাৰ এট এ টাইম ইয়াতে থকা প্ৰিণ্টাৰৰ টাইপকেইটাৰ ভিতৰত কোনটো প্ৰিণ্টাৰে এটা সময়ত বহুতটা কেৰেক্টাৰ প্ৰিণ্ট কৰিব নোৱাৰে ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি ডট মেট্ৰিক প্ৰিণ্টাৰ্ছ কেন নট প্ৰিণ্ট মোৰ দেন ওৱান কেৰেক্টাৰ এট এ টাইম নেক্সট কুৱেশ্যন দ্য কম্পিউটাৰ মনিটৰ ইজ হুইচ টাইপ অফ ডিভাইচ কম্পিউটাৰ মনিটৰটো কি টাইপৰ ডিভাইচ ইয়াৰ এনসাৰ হ'ব অপশ্যন বি আউটপুট নেক্সট কুৱেশ্যন এ জয়ষ্টিক ইজ প্ৰাইমাৰিলি ইউজ ফৰ জয়ষ্টিকটো মেইনলি কিহৰ কাৰণে ব্যৱহাৰ কৰে এনসাৰ হ'ব অপশ্যন বি কম্পিউটাৰ গেমিং নেক্সট কুৱেশ্যন হুইচ টাইপ অফ ডিভাইচ ইজ এ কম্পিউটাৰ মনিটৰটো কি টাইপৰ ডিভাইচ ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি আউটপুট নেক্সট কুৱেশ্যন USB ইন ডাটা কেবল ষ্টেণ্ডছ ফৰ USBৰ ফুল ফৰ্মটো কি হ'ব অপশ্যন ডি ইউনিভাৰ্চেল চিৰিয়েল বাছ ইজ দ্য ফুল ফৰ্ম অফ USB এইখিনিতে এটা কথা ক'ব খুজিছোঁ এইকেইটা কুৱেশ্যন আমি কম্পিউটাৰৰ হোল চিলেবাছৰ চিৰিয়েলি ফাৰ্ষ্ট তিনিটা চেপ্টাৰৰ পৰা আলোচনা কৰিছোঁ পৰৱৰ্তী সময়ত আমি নেক্সট চেপ্টাৰকেইটাও আলোচনা কৰিম তাৰ কাৰণে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব পাৰে এতিয়া আহিছোঁ লাষ্ট কুৱেশ্যনটোলৈ লাষ্ট কুৱেশ্যনটো আছে MICR ষ্টেণ্ড ফৰ MICR কোড আমি শুনি থাকোঁ MICR আমি বেংক পাছবুকত এই কোডটো থাকে MICR ফুল ফৰ্মটো কি আমাক সুধিছে ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি মেগনেটিক ইংক কেৰেক্টাৰ ৰিকগনিশ্যন আজিলৈ ইমানখিনিয়ে আছিলে থেংক ইউ